ঘাঁহ দিবৰ কাৰণে আচলতে গ্ৰাম্যাঞ্চলত তেনেকৈ আমি ৰাউণ্ড কৰি লওঁ, সেই তেনেকৈও সাজু কৰিব পাৰোঁ। বা আমি আমাৰ মাছৰ টেংকিত যদি ঘৰুৱাভাৱে ব্যৱহাৰ কৰোঁ, আমি মাছৰ টেংকিতো আমি সেই উৎপাদন কৰিব পাৰোঁ। আৰু আমি যেতিয়া ব্যৱসায় ভিত্তিক কৰিছোঁ কাৰণে মই আপোনাৰ ডাঙৰকৈ লৈছোঁ, 8টা মোৰ চেম্বাৰ আছে। তাত আমি কৰিছোঁ, তাতে আমাৰ সেই মই যিখিনি বস্তু সামগ্ৰীৰ কথা ক'লোঁ সেইখিনি সামগ্ৰীয়ে লাগিব, খালি স্থানটো আমি যিমান পৰিসৰটো বহলাই নিম সিমানে জেগাটো প্ৰয়োজন হ'ব, কিন্তু খুব কম মূলধনত আৰু খুব কম জেগাতে কৰিব পৰা এটা ব্যৱসায়টো। ঘৰতে এটা কেঁচুসাৰ উৎপাদন কৰিবলৈ মিনিমাম কিমান ঠাই দৰকাৰ হয়? এইটো আপুনি যদি ঘৰুৱাভাৱে বোলে নহয় মই ব্যৱসায় ভিত্তিক নলওঁ, নিজৰ ঘৰৰ ব্যৱহাৰ কৰিম, তেতিয়া আমি এটা টেংকি যদি বনাই লওঁ, তেনেকুৱা আমি 3 ফুট দীঘল আৰু 2.5 ফুট দ তেনেকৈও বনাই ল'ব পাৰি। বা মাছৰ টেংকিত ব্যৱহাৰ কৰি আমাৰ বাৰীত শাক পাচলি ব্যৱহাৰ কৰিব পাৰোঁ। বহুত বিশেষ একো জেগাৰ প্ৰয়োজন নহয়, বিশেষকৈ আমাৰ টাউনৰ মানুহখিনিয়ে যদি আমি কেঁচুসাৰ উৎপাদন কৰি ফুলত বিশেষকৈ দিবৰ কাৰণে ভাবে, তেতিয়া মাছৰ টেংকি 2টা কিনি আনি তাতো আমি উৎপাদন কৰিব পাৰোঁ। বৰ বিশেষ জেগাৰ প্ৰয়োজন নাই আৰু অতি সহজে এইটো কৰিব পাৰি। আৰু ইয়াৰ পৰা ভাল ফলাফল পোৱা গৈছে এতিয়া ব্যৱহাৰ কৰাৰ পিছত। অতি কমেও কিমান টকাৰে আৰম্ভ কৰিব পাৰি? লাগে, যিহেতু আমাৰ সকলো বস্তু সুলভ আছে, কিন্তু কেঁচুটো আমি কিনিব লাগে। আমাৰ এটা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট জিলাৰ পৰা আমি আনিছিলোঁ, প্ৰথম 2500 টকাকৈ লৈছিলে 1 কিলো কেঁচু। আমি 1 কিলো কেঁচুৱে আচলতে 2-3টা টেংকিত দিব পাৰি। গতিকে আমাৰ মানে ব্যৱসায় ভিত্তিক কৰিলেও আমি 10-20 হাজাৰ টকাৰ ভিতৰত সৰুকে 2টা টেংকি আৰম্ভ কৰিব পাৰোঁ, যদি মই এতিয়া 8টা চেম্বাৰ কৰিছোঁ কাৰণে। হয় হয়। নমস্কাৰ, মই আজি কেঁচুসাৰৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কেঁচুসাৰ মানে জৈৱিক সাৰ, ৰাসায়নিক মানে কেমিকেল সাৰৰ তুলনাত কোনো ছাইড এফেক্ট নাই। সেইকাৰণে আমেৰিকা আদি উন্নত দেশবিলাকত কেঁচুসাৰৰ চাহিদা বাঢ়িছে। আমাৰ অসমতো কেঁচুসাৰৰ গুৰুত্ব বাঢ়িছে। ঘৰতে কেঁচুসাৰ উৎপাদন কৰি বিভিন্নজনে ব্যৱসায়িক ভিত্তিত লাভৱান হৈছে। তাৰে কেইজনমান ব্যক্তিৰ নাম আৰু ফোন নম্বৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। কেঁচুসাৰ উৎপাদন কৰা যোৰহাটৰ যুৱক ৰূপম বৰাৰ লগত ভিডিঅ' কল কৰি কথা পাতিছিলোঁ। তেখেতে কি কয় আহকচোন শুনো।